हेलो ভিউয়ার্স वेलकम बैक टू माय चैनल। आज এটা बहुत বেছি গুৰুত্বপূৰ্ণ আপডেট এটা লৈ আছো আপোনালোকৰ মাজত। আসাম HSLC ৰিজাল্ট সম্পৰ্কে এইটো আপডেট। ৰিজাল্টৰ ডেট টাইম আৰু ক'ত কেনেকৈ উপলব্ধ হ'ব সকলোবিলাক ডিটেইলছ গম পাব এইটো ভিডিঅ' শেষলৈকে চালে। এইটো ভিডিঅ'ত মই A to Z আপডেট দিবলৈ চেষ্টা কৰিম। ৰিজাল্ট কেনেকৈ চাব পাৰিব আপোনালোকে সকলোবিলাক গম পাব এইটো ভিডিঅ'ত। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা। পলম নকৰি বলা তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীনৰ লেফ্ট চাইডে চোৱা, এইটো চেবাৰ অফিচিয়েল ৱেবছাইট হয়। তাত কি লিখা আছে চোৱা, HSLC/AHM examination 2021 results will be declared on 30 July 2021 at 11 AM। ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ হ'ব গম পালা এতিয়া? 30 জুলাই দিনৰ 11 বজাত। ঠিক আছে, ৰিজাল্টছ 14 চাইটত উপলব্ধ হ'ব, 14টা চাইটত উপলব্ধ হ'ব। ৱেবছাইট কেইটা চাই লোৱা। https://sebaonline.org এইটো চেবাৰ অফিচিয়েল ৱেবছাইট হয়। www.sebaresults.in ইয়াৰ পিছৰটো হ'ল resultsassam.nic.in www.results.shiksha www.assam.shiksha www.assamonline.in www.indiaresults.com exametc.com www.schools9.com assamjobalerts.com assamresult.in https://iresults.net anycareer.com www.jagaronjos.com এই 14টা ৱেবছাইট আছিল। এতিয়া ৰিজাল্ট কেনেকৈ চেক কৰে চাওঁ বলক। চেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগিব সেইটো মই দেখাই দিছোঁ। চোৱা, প্ৰথমে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। মই গুগল ক্ৰম খুলিছোঁ, এইটো গুগল ক্ৰম। চোৱা, ইয়াত চাৰ্চ কৰিব লাগিব। কি চাৰ্চ কৰিব লাগিব? চেবাৰ অফিচিয়েল ৱেবছাইটটো। চেবাৰ অফিচিয়েল ৱেবছাইটটো কি আছিল? sebaonline.org sebaonline.org এইটো ক্লিক কৰি দিলোঁ মই। ঠিক আছে, এতিয়া এইটো পেজ খোল খাব। এইটো পেজত কি লিখা আছে চোৱা, এইটো হোম পেজটো খোল খোৱা নাই, ডাইৰেক্ট ৰিজাল্ট দিব যে, সেইকাৰণে ৰিজাল্টৰ এইটো ফ্লেজ হৈ আছে। HSLC/AHM examination 2021 ৰিজাল্টছ কেতিয়া দিব? 30 জুলাই 21 অহাকালি দিব। কেইটা বজাত দিব? 11টা বজাত। চোৱা, ইয়াত কি আছে? দুটা লিংক আছে। এটা হ'ল ৰিজাল্ট লিংক 1 আৰু ৰিজাল্ট লিংক 2। যিকোনো এটা লিংকত গ'লেই হ'ল। মই লিংক 1ত গ'লোঁ, লিংক 1। ঠিক আছে, তেতিয়া এইটো পেজ খোল খাব। এতিয়া চোৱা, আমি কি কৰিব লাগিব? ইয়াত আছে ৰোল B21। ইয়াত চাবা দুটা থাকিব, এটা থাকিব B21, এটা BM21। চ' B21টো হ'ল তোমাৰ HSLC যদি হয় তেনেহ'লে B21, আৰু যদি AHM হয় অৰ্থাৎ আসাম হাই মাদ্ৰাছা হয় তেনেহ'লে BM21 হ'ব। ঠিক আছে, যদি HSLC হয় তেনেহ'লে B21 ক্লিক কৰি দিবা। ঠিক আছে, তাৰপিছত এইটো নাম্বাৰ থাকিব, এইটো যিটো চেণ্টাৰ নাম্বাৰ থাকিব, তোমালোকৰ এডমিটত থাকিবই নহয় B21, তাৰপিছত ডেছ দিবিনে এটা নাম্বাৰ থাকে, ধৰি লোৱা 0410 বুলি কৈ দিলোঁ মই, 041 বুলি কৈ দিলোঁ। ঠিক আছে, নেক্সট 4 ডিজিট নাম্বাৰ এটা লাগিব, মানে ৰোল নাম্বাৰটো তোমালোকৰ যিটো হয়, মই ধৰা 0001 মাৰি দিলোঁ। ঠিক আছে, যদি ৰোল নাম্বাৰটো 23 হয় তেনেহ'লে মাৰিব লাগিব 0023, 4 ডিজিটত আহিব লাগিব। ঠিক আছে, 1 নহয়, 1 নহ'লে 0001 মাৰিব লাগিব। ঠিক আছে, তাৰপিছত ছাবমিট মাৰি দিলে হৈ গ'ল। ছাবমিট মাৰি দিলে হৈ গ'ল। যিহেতু ৰিজাল্ট এতিয়ালৈ দিয়াই নাই, তেতিয়া সেইকাৰণে ৰিজাল্টটো খোল খোৱা নাই। কি বুলি আহিছে? ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 30 জুলাই। অহাকালি ৰিজাল্টটো দিব বুলি লিখিছে। ঠিক আছে, মই বাৰু যোৱা বছৰ ৰিজাল্ট এটা উলিয়াই দেখাই দিছোঁ। চ' যোৱা বছৰ ৰিজাল্টটো উলিয়াব লাগিলে কি কৰিব লাগিব? হোম পেজত যাব লাগিব। হোম পেজ, কিন্তু হোম পেজত গ'লোঁ মই, গৈ পিনে ইয়াত ৰিজাল্টছ অপশ্যন এটা আছে, ৰিজাল্টছত গ'লোঁ। গৈ পিনে চাবা, ইয়াত আছে HSLC/AHM ৰিজাল্ট 2020 ৰিজাল্ট। ঠিক আছে, ইয়াত 2020 ৰিজাল্টটো মই দেখাই দিম। এইটো B20 বা BM20, এইটো B20 বুলি ক'লোঁ মই। ঠিক আছে, মানে HSLC হ'লে 20 আৰু HM হ'লে HSLC হ'লে B20 হ'ব, আৰু AHM হ'লে BM20 হ'ব। 2020 কাৰণে 20 আহিছে দেই,
এবাৰ 21 কাৰণে 21 আহিব ঠিক আছে তাৰপিছত সেন্টাৰ নাম্বাৰটো ধৰা 110 মাৰি দিলোঁ 110 ঠিক আছে নাম্বাৰটা মাৰি দিলোঁ 4 ডিজিট ডবল লাগিব নাম্বাৰটো ধৰা 0123 বলা দিলোঁ কেপচা কোড এটা মাৰিব দিছে ইয়াত সো কেপচা কিমান আছে 9408 মাৰি দিলোঁ 9408 গেট ৰিজাল্ট মাৰি দিলোঁ মাৰিলে ৰিজাল্ট আহিব এইটো ৰিজাল্ট আহি গৈছে এইটো কাৰোবাৰ ৰিজাল্ট নাজানো এইটো চোৱাটো ভাল কথা নহয় বেলেগৰ ৰিজাল্ট বাৰু জানক এনেকৈ ৰিজাল্টটো আহি যাব এইটো মাৰ্কশ্বিটে হয় তোমাৰ অনলাইন মাৰ্কশ্বিট বুলি ক'ব পাৰি এখন ঠিক আছে ক'ত কিমান নম্বৰ পাইছে গোটেই ডিটেইলছ থাকিব ইয়াত এইটো প্ৰিন্ট কৰি ল'ব পাৰি ইয়াত প্ৰিন্ট অপচনটো আছে যে প্ৰিন্টত গ'লা এনেকৈ প্ৰিন্ট কৰি ল'ব পাৰি আৰু লেটাৰ ফৰ্মেটত আছে এইটো লিগেল ফৰ্মেটত লৈ ল'ব পাৰে যেনেকৈ তেনেকৈ ল'ব পাৰি এইটো লগত কথা নাই বাৰু ইমান ইম্পৰ্টেণ্ট বস্তু নহয় ঠিক আছে এনেকৈ কি কৰিব পাৰি ৰিজাল্টটো প্ৰিন্ট কৰি ল'ব পাৰি ঠিক আছে ৰিজাল্টটো এনেকৈ চেক কৰিব পাৰি এইটো অফিচিয়েল ৱেবছাইটত চেক কৰিলোঁ মই ৰিজাল্ট আৰু বহুত ৱেবছাইট আছে বহুকেইটা ৱেবছাইট দিছে নহয় যিকোনো ৱেবছাইটতে তোমালোকে চেক কৰিব পাৰিবা এনেকৈ গ'লেই হ'ল ৱেবছাইটত গ'লেই হ'ল তেতিয়া দেখাই পাব তাতে লিংকটো থাকিব লিংকত ক্লিক কৰি দিলে হৈ গ'ল তেতিয়া আহি যাব ঠিক আছে আটাইতকৈ মানে ফাৰ্ষ্ট যেটো ৱেবছাইট হয় বহুত সোনকালে খোল খায় সেইটো ৱেবছাইট হ'ল indiaresults.com সেইটোতে চাব লাগে প্ৰথম আমি সেইটো ৰিজাল্ট দেখি এইটোতে ৰিজাল্টবিলাক চাওঁ তেতিয়া সোনকালে পোৱা যায় বহুত সোনকালে খোল খায় ৰিজাল্টটো আৰু হেং নামাৰে বহুত মানে ভাল হয় ৱেবছাইটটো ঠিক আছে বেষ্ট অফ লাক টু অল দ্য HSLC candidate if you like the video then please like comment and share and subscribe my YouTube channel and press the bell icon to never miss an update thank you thanks for watching